গ'লে তহঁতি গুৱাহাটী ফটোত কৈ আহি যাব পাৰিবি মোক খানা খুৱাব লাগিব দলং বনোৱাৰ পিছত দলং লাগে 6 মাহ 4 মাহ 5 মাহত কাম আৰম্ভ হৈ যায় তহঁতি ভালে থাক আৰু ৰাইজক কৈ দিবি মই আহিছিলো বুলি দলং ঠিক আছে ছাৰ হ'ব ঠিক আছে ছাৰ তই কি লাল বান্ধি থৈছ কিবা লাভ হৈছে নে নাই তাৰ পৰা দিছে কোনে দিছে পণ্ডিতে দিছে যদি তোৰ লাভ হয় এডাল তই মোৰলৈকে লৈ হ'ব ছাৰ ঠিক আছে বল ভাগিন বল লগে পোৱা নাই বহুত দিন আবার ছায়া হো আবার ছায়া হো বল নালাগে ও তহঁতি ভাগিনবিলাক থাকোঁতে কিয় আচ্ছা এইটো দি গ'লে আমি বহুত দৰকাৰী কাম বানপানী আছে গৰাখনীয়া হয় এইটো ৰোগ হৈ যায় আৰু বাৰিষাৰ পানীখিনি ষ্টক কৰি থৈ এটা ৰিজাৰ্ভাৰ কৰি ৰাখিছে তামোলপুৰৰ ৰাইজ মুছলপুৰ বা বৰমা যাওঁতে ৰঙিয়া নলবাৰী হৈ যাব লাগে বহুত কষ্ট হৈ আছিল যোৱা বছৰ পাগলাদিয়াৰ ওপৰত যিখন দলঙৰ কাম আমি আৰম্ভ কৰিছিলোঁ তাৰ কাম চলি আছে এতিয়া পাগলাদিয়া নদীৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম আমি আৰম্ভ কৰিছোঁ বাজেটত ইয়াৰ পুঁজি ধাৰ্য ছইল ছাৰ্ভে ড্ৰয়িং আদিৰ কাম চলি আছে মই আশা কৰিছোঁ যে এই বিত্তীয় বৰ্ষতে এই দলংখনৰ কাম আমি আৰম্ভ কৰিম 1.5 কিলোমিটাৰ দৈৰ্ঘ্য হ'ব প্ৰায় 600 কোটি টকা খৰচ হ'ব বহুত ডাঙৰ প্ৰজেক্ট হ'ব কাৰণ অকল দলং বনালেই নহ'ব একেবাৰে কুমৰিকাটাৰ পৰা ৰাস্তাটো আমি লগত বনাব লাগিব আজি কম বলো তামোলপুৰ ছাৰ যথেষ্ট আচলতে ভিতৰুৱা ঠাই প্ৰথমবাৰৰ বাবে আপুনি ইয়ালৈ আহিছে মুখ্যমন্ত্ৰী আহিছে তামোলপুৰৰ বহুত সম্ভাৱনা আছে বিশেষকৈ বাস্কা জিলা প্ৰাকৃতিকভাৱে পৰ্যটনৰ ফালৰ পৰা কানেক্টিভিটিটো ভাল হৈ গ'লে দলং ৰাস্তা ভাল হৈ গ'লে ইয়াৰ বহুত ভৱিষ্যত আছে আৰু সেইকাৰণে মই বহুতবাৰ আহিছোঁ আজিও আহিছোঁ তামোলপুৰত মেডিকেল হ'ব আমাৰ পাগলাদিয়াৰ ওপৰত ব্ৰিজ হ'ব দুখন দলং হ'ব বহুত পৰিৱেশ বহুত সলনি হৈ যাব BPF-ৰ লগত মিত্ৰতাটো ৰাজনৈতিক মিত্ৰতা নাই কিহৰ মিত্ৰতা আছে ছাৰ ইলেকশ্যনৰ ক্ষেত্ৰত আছে BPF-ৰ মানুহবোৰ আমাৰ পাৰ্টিত জইন কৰি থাকে ন সেইটো মিত্ৰতা আছে ক'ত যাম